জীৱনত দুই ধৰণৰ মানুহৰ পৰা দূৰত থাকিব। নম্বৰ 1 ব্যস্ত মানুহ, নম্বৰ 2 স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহে নিজৰ ইচ্ছা থাকিলে আপোনাৰ লগত কথা পাতিব আৰু স্বাৰ্থপৰ মানুহে নিজৰ প্ৰয়োজন হ'লেহে কথা পাতিব। নিজৰ জীৱনটো কাৰোবাৰ লগত তুলনা নকৰিব, কাৰণ চন্দ্ৰ আৰু সূৰ্য দুয়োটাই পোহৰ দিয়ে আৰু যাৰ যেতিয়া সময় আহিব তেতিয়া সি উজ্বলি উঠিব। জীৱন পথত প্ৰতিটো খোজ দিয়াৰ আগতে ভালদৰে ভাবি ল'ব লাগে, কাৰণ জীৱনত এটা ভুলৰ বাবেই সকলো হেৰুৱাবলগীয়া হয়। সৰু এটা ভুলৰ বাবেই সকলোৱে ভাল গুণবোৰ পাহৰি যায়। তুমি যিমানে সহজ সৰল হ'বা, তোমাক মানুহে সিমানেই ঠগ প্ৰবঞ্চনা কৰিব। সেইবাবে ইমান সহজ সৰল নহ'বা তুমি। কিছুমান কথা সদায় নিজৰ মাজতেই ৰখাটো ভাল। নিজৰ সকলো অনুভৱ সকলোকে জনাব নালাগে, কাৰণ সকলোৱে সকলো কথা বুজি নাপায় আৰু সকলো অনুভূতিৰ মূল্য দিব নোৱাৰে। বিশ্বাস কৰাত বাধা নাই, কিন্তু এজন মানুহক যিমানখিনিলৈকে বিশ্বাস কৰিব সিমানখিনিলৈকে তেওঁৰ যোগ্য। দৰকাৰতকৈ বেছি বিশ্বাস কৰিলে আপুনি কষ্ট পোৱাটো স্বাভাৱিক। অপ্ৰিয় যদিও সঁচা কথা, সকলো সময়ত মানুহক সহায় কৰি ভাল পোৱা মানুহজনেও কিন্তু নিজৰ বিপদৰ সময়ত কাৰোৰে পৰা সহায় নাপায়। সুখ বিচাৰি অতীতলৈ বা ভৱিষ্যতলৈও নাযাব, কাৰণ সুখ কেৱল বৰ্তমানতহে পাব আৰু এইখিনি হওক প্ৰাণ ভৰি উপভোগ কৰক। মৰমৰ ভিউৱাৰ্ছসকল, এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'টো ভাল লাগিলে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।